নমস্কাৰ ছাত্ৰছাত্ৰীসকল আজি আমি কি কৰিম আৰ্গুমেণ্ট অফ এ কমপ্লেক্স নাম্বাৰ উলিয়াম বা এমপ্লিটিউড অফ এ কমপ্লেক্স নাম্বাৰ অসমীয়াত কি ক'ম আমি জটিল সংখ্যাৰ কোণাংক আমি উলিয়াম বুজিছে জটিল সংখ্যাৰ কোণাংক তোমালোকে মনত ৰাখিবা কোণাংক মানে কি বুজা কোণাংক মানে তোমালোকে স্ক্ৰীনত দেখা পাই থাকিবা যে কোনো এটা পইণ্ট জটিল সংখ্যাৰ কাৰণে যেটো এটা পইণ্ট অৰ্থাৎ x + iy যদি এটা জটিল সংখ্যা হয় x + iy যদি এটা জটিল সংখ্যা হয় তেনেহলে ইয়াক যেতিয়া পয়েন্ট হিচাপে লিখা হয় তেনেহলে কেনেকৈ লিখিব পাৰি xy হিচাপে লিখিব পাৰি যদি এই পয়েন্টটো ইয়াতে বহুৱাই দিয়া হয় আৰ্গুমেন্ট সমতলত বহুৱাই দিয়া হয় আৰু ওৰ পৰা সেই পয়েন্টলৈকে এডাল ৰেখা টনা হয় বুজিছে ওৰ পৰা সেই পয়েন্টলৈকে এডাল ৰেখা টনা হয় এই ৰেখাডাল আৰু ox ৰ মাজৰ কোণটোক কোনডাল ox অক্ষ এইডাল অক্ষ আৰু এই ৰেখাডালৰ মাজৰ কোণটোকে কি বুলি কোৱা হ'ব কোণাংক বুলি কোৱা হ'ব এইটোৱে কোণটো বুলি কোৱা হ'ব বুঝে বুজি পাইছে না খিনি এইটো কি বুলি কোৱা হ'ব কোণ বুলি কোৱা হ'ব এতিয়া এটা কথা বুজি লবা যেতিয়া আমি কোণ বিচাৰ কৰিম তেতিয়া সদায় ox ৰ পৰা ষ্টাৰ্ট কৰিম ওৰ পৰা ষ্টাৰ্ট কৰিম ox ৰ পৰা ষ্টাৰ্ট কৰিম চাবা তোমালোকে যদি এন্টি ক্লকৱাইজ হিচাপে ঘূৰোৱা হয় কোণটোক যদি আমি এন্টি ক্লকৱাইজ হিচাপে ঘূৰোৱা হয় অৰ্থাৎ ঘড়ী কাঁটাৰ বিপৰীত দিশত যদি ঘূৰোৱা হয় এনেকৈ যদি ঘূৰোৱা হয় তেনেহলে হেতু ধনাত্মক বুলি ধৰা হয় পজিটিভ বুলি ধৰা হয় ফৰ এক্সাম্পল যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰো ইয়াৰ পৰা ষ্টাৰ্ট কৰি যদি ইয়ালৈকে আহো তেনেহলে এটো +90 ডিগ্ৰী হ'ব এটো কিমান হ'ব +90 ডিগ্ৰী হ'ব আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰি যদি আকৌ ইয়ালৈকে আহো তেনেহলে +180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব ইয়াৰ পৰা ষ্টাৰ্ট কৰি যদি ইয়ালৈকে আহো +270 ডিগ্ৰী হ'ব এনেকৈ ঘূৰি থাকিব বুজিছে এনেকৈ ঘূৰি থাকিব পাৰে ঠিক তেনেদৰে যদি ক্লকৱাইজ হয় ইপিনে চাবা তোমালোকে এইটো যদি ক্লকৱাইজ হয় ওৰ পৰা ষ্টাৰ্ট কৰিম ox ৰ পৰা ষ্টাৰ্ট কৰিম কিন্তু ওৰ পৰা ষ্টাৰ্ট কৰিম ox ৰেখাৰ পৰা ষ্টাৰ্ট কৰিম ক্লকৱাইজ যদি ঘূৰে তেনেহলে এটো হ'ব নেগেটিভ বুলি ধৰা হ'ব মাইনাস বুলি ধৰা হ'ব অৰ্থাৎ এটো 90 ডিগ্ৰী এটোও 90 ডিগ্ৰী এটো 90 ডিগ্ৰী কিন্তু +90 ডিগ্ৰী এটো 90 ডিগ্ৰী কিন্তু -90 ডিগ্ৰী বুজি পাইছা না এটো -90 ডিগ্ৰী এটো -180 ডিগ্ৰী এটো -270 ডিগ্ৰী এনেকৈ ঘূৰি থাকিব কিন্তু এটা কথা মনত ৰখাটো দৰকাৰ যে জটিল সংখ্যাৰ কোণাংক আমাৰ কোণটো আমাৰ কিমানৰ পৰা কিমানৰ ভিতৰত আমি ধৰিম -π তকৈ যাতে ডাঙৰ হয় -π means -180 π means 180 দেই অৰ্থাৎ -180 তকৈ যদি ডাঙৰ হয় আৰু +180 ৰ সৰু বা তাতকৈ সমান হ'ব লাগিব কথাটো বুজি পাইছা নে থিটাটো কিমান হ'ব লাগিব কোণটো কিমান হ'ব লাগিব -180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব অৰ্থাৎ -180 ডিগ্ৰী হ'ব নোৱাৰে আৰু +180 ডিগ্ৰী হ'ব পাৰে আৰু তাৰ মাজৰখিনি হ'ব পাৰে বুজিছে এইখিনি বুজি পাইছা এতিয়া আমি কেইটামান সিচুৱেচন পঢ়িম প্ৰথম সিচুৱেচনটো চোৱা কোণাংক উলিয়াৰ প্ৰথম সিচুৱেচন চোৱা যদি জটিল সংখ্যাটো কি আছে z = x + 0y জটিল সংখ্যাটো কি আছে z = কি আছে x + 0y বুজিছে x + 0y means কি x + 0y means যে জটিল সংখ্যাটোৰ বাস্তৱ অংশৰ ধনাত্মক ৰূপ আছে বাস্তৱ অংশৰ ধনাত্মক ৰূপ আছে বুজিছে অৰ্থাৎ এটা বাস্তৱ সংখ্যা যিকোনো এটা বাস্তৱ সংখ্যা যদি পজিটিভ হয় যিকোনো এটা বাস্তৱ সংখ্যা যদি পজিটিভ হয় অৰ্থাৎ উদাহৰণস্বৰূপে z = -7 এটো এটা সংখ্যা এটো নহব z = -7 কে নেগেটিভ হৈ গল এটো না নহয় আমি কি কৰিম z = আমি 8 z = 8 জটিল সংখ্যা যদি এটা বাস্তৱ সংখ্যা হয় বাস্তৱ সংখ্যা বলে জটিল হিচাপে প্ৰকাশ কৰিব পাৰি আমি জানো আগতে পাই আহিছো বাস্তৱ সংখ্যা যদি হয় আৰু এটো পজিটিভ যদি হয় তেনেহলে এটো ইয়াৰ বিন্দুটো কি হ'ব 80 হ'ব বা এই ক্ষেত্ৰত কি হ'ব x0 হ'ব আৰু x0 বিন্দুটো ক'ত বহিব তোমালোকে বিন্দু বহাব জানা হয় নহয় আৰ্গুমেন্ট সমতলত যেতিয়া বিন্দু বহাম তেতিয়া কি হ'ব x0 বিন্দুটো এই এৰিয়াটোত থাকিব হয়নে এইটো এই পয়েন্টটোত থাকিব আছে না এইটো পয়েন্টত থাকিব ইয়াৰ যিকোনো এটা লেখাত থাকিব ox ৰেখাডালৰ কোনোবা এটা পয়েন্টত থাকিব আৰু বুজিছে এতিয়া আমি কি কৰিছিলো কোণ উলিয়াবৰ কাৰণে কি কৰিছিলো কোৰ পৰা কলৈকে ox ৰ পৰা সেই ৰেখাডাললৈকে হয় না নহয় ox ৰ পৰা ox লৈকে যাব লাগিল এই ক্ষেত্ৰত ox টোৰ পৰা আকৌ বেলেগলৈকে যাব লাগিল নেকি নালাগিল ox ৰ পৰা কলৈকে যাব লাগিল ox লৈকে যাব লাগিল যদি ox ৰ পৰা ox লৈকে যাব লাগিল তেতিয়া ইয়াৰ মাজৰ ডিগ্ৰী কোণ মাপটো কিমান হ'ব আৰ্গুমেন্ট অফ z কিমান হ'ব এটা একো কোণ উৎপন্নই নহল কিমান ডিগ্ৰী হ'ল 0 ডিগ্ৰী হ'ল আচ্ছা বুজি নেক্সট আমি চাও যদি z = 0 + iy অৰ্থাৎ বিশুদ্ধ কাল্পনিক সংখ্যা হয় আৰু ধনাত্মক বিশুদ্ধ কাল্পনিক সংখ্যা হয় উদাহৰণস্বৰূপে z = 7i এটো ধনাত্মক পজিটিভ
বিশুদ্ধ কাল্পনিক সংখ্যা ইয়াতে বাস্তৱ অংশ নাইয়ে ইয়াতে a প্লাছ ib বা x প্লাছ iu x অংকটো নাইয়ে ইয়াতে বুজিছে এই ক্ষেত্ৰত কি হ'ব ইয়াৰ বিন্দুটো কি হ'ব 0 7 ঠিক তেনেদৰে ইয়াতে যদি আমি ভাবো 0y বিন্দুটো ক'ত থাকিব 0y বিন্দুটো থাকিব ইয়াতে অৰ্থাৎ oy অক্ষৰত থাকিব বুজিছে যেতিয়া oy অক্ষৰ থাকিব কৰ পৰা আমি হিচাপ কৰো ox ৰ পৰা হিচাপ কৰো ox ৰ পৰা ৰেখাডালে কলৈকে যে গ'ল oy কেলৈকে গ'ল কি হিচাপত গ'ল ক্লকৱাইজ গ'ল এন্টি ক্লকৱাইজ গ'ল মানে পজিটিভ হৈ গ'ল কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ল 90 ডিগ্ৰী উৎপন্ন হ'ল বুজিছে গতিকে আৰ্গুমেন্ট অফ z কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী বা π/2 ক্লিয়াৰ নেক্সট চাম 3 নম্বৰ পইণ্ট চোৱা -x + 0y -x + 0y হলে কি হ'ব -x + 0y means বাস্তৱ সংখ্যা এটা কিন্তু ঋণাত্মক বাস্তৱ সংখ্যা অৰ্থাৎ z = যদি -√3 ঋণাত্মক বাস্তৱ সংখ্যা এই যে ঋণাত্মক বাস্তৱ সংখ্যা গতিকে এইটো ক'ত বহিব এইটোৰ পইণ্টটো কেনেকুৱা হ'ব -√3 আৰু 0 হ'ব -√3 আৰু 0 হ'ব -√3 0 কোনটো অংকত বহিব এইটো অংকত বহিব ইয়াতে ক'তবা বহিব ox ডেছ ৰেখাডালত ক'তবা এটা বহিব কৰবাত নহয় কৰবাত বহিব এইটো যে ক'ত বহিছে এইটো আমি মেটাৰ নকৰে আমি জাস্ট বুজি লৈ আছো কেনেকুৱা কি হ'ব এটা ইয়ালৈকে যদি বহে তেনেহলে কৰ পৰা কলৈকে আমি হিচাপ কৰিলে মানে কোনটো কৰ পৰা ষ্টাৰ্ট কৰো আমি ox ৰ পৰা ষ্টাৰ্ট কৰো ইয়াৰ পৰা এনেকৈ গলো ইয়ালৈকে আহিলো হৈছে কি ৱাইজত কৰিছো ক্লকৱাইজ নে এন্টি ক্লকৱাইজ গতিকে পজিটিভ কিমান ডিগ্ৰী ইয়াতে 90 আৰু ইয়াতে 90 কিমান হ'ল 180 ডিগ্ৰী গতিকে আৰ্গুমেন্ট অফ z কিমান হ'ল ইয়াতে 180 ডিগ্ৰী নাইবা কিমান হ'ল আমি পাই বুলি ক'ব পাৰো হৈছে ক্লিয়াৰ বুজি পাইছে নে এটো কিন্তু আমি ওলটাকৈ ঘূৰাব পাৰিলো হয় এটো নুঘূৰাও এতিয়া তোমাক অলপ পিছত বুজাই দি আছো আৰু কিয় নুঘূৰাও চাবা 4 নম্বৰ পইণ্টটো চাবা 4 নম্বৰ পইণ্টটো হৈছে 0 - iy 0 - iy যদি হয় অৰ্থাৎ বিশুদ্ধ কাল্পনিক অংশ কিন্তু কাল্পনিক অংকটো মাইনাস হয় ঋণাত্মক বিশুদ্ধ কাল্পনিক সংখ্যা অৰ্থাৎ z = যদি এনেকুৱা হয় -6i এনেকুৱা ধৰণৰ সংখ্যা হয় তেনেহলে ইয়াৰ বিন্দুটো কি হ'ব 0 - 6 হ'ব 0 - 6 বিন্দুটো ক'ত বহিব oy ডেছ অক্ষত বহিব বুজিছে oy ডেছ অক্ষত বহিলে আমি কেনেকৈ ঘূৰাব পাৰো চাবা ইয়াৰ পৰা যদি এনেকৈ ঘূৰাই লৈ যাওঁ এটো হল এন্টি ক্লকৱাইজ গতিকে পজিটিভ 90 90 90 কিমান হ'ল 90 + 90 + 90 কিমান হ'ল 270 ডিগ্ৰী কিন্তু আমি অলপ আগতে কি পাইছিলো থিতাটো কি হ'ব পাৰে 100 - 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব -180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু +180 ডিগ্ৰীলৈকে যাব পাৰিব 180 ডিগ্ৰীতকৈ বেছি হ'ব নোৱাৰে গতিকে এইটো কোন হ'ব পাৰিব নেকি যেনে 180 ডিগ্ৰীতকৈ বেছি হৈ গ'ল এইটো আমাৰ হ'ব নোৱাৰে হৈছে এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াক কি কৰিম ওলটাকৈ ঘূৰাম কেনেকৈ ঘূৰাম ওলটাকৈ ঘূৰাম চাবা ইয়াতে বিন্দুটো আছেতো ইপিনৰ পৰা যদি ইপিনে ঘূৰাই দিওঁ হ'ব নহ'ব হ'ব কি ৱাইজত কৰিছো পজিটিভ নে নিগেটিভ এইটো ক্লকৱাইজত কৰিছো গতিকে নিগেটিভ হৈছে ক্লকৱাইজত ঘূৰাইছো গতিকে কি হ'ব নিগেটিভ হ'ব কিমান ডিগ্ৰী ঘূৰাইছো 90 ডিগ্ৰী আচ্ছা বুজি গতিকে আৰ্গুমেন্ট অফ z ইয়াতে কি হ'ল আৰ্গুমেন্ট অফ z কিমান হ'ল -90 ডিগ্ৰী বা আমি কি ক'ব পাৰো -π/2 হৈছে এই চাৰিটা পইণ্ট তোমালোকে বুজি পাইছা নিশ্চয় আৰু এবাৰ তোমালোকক দেখুৱাই দি আছো চাবা 1 নম্বৰ পইণ্টটো চোৱা তোমালোকে pz x0 গতিকে ইয়াত থাকিলে কি হ'ব ox ৰ পৰা ox লৈকে কোনো ডিগ্ৰী মাপে নাই গতিকে 0 ডিগ্ৰী হ'ব 2 নম্বৰ কি হ'ব 0 7i বা 0 + iy অৰ্থাৎ বিশুদ্ধ কাল্পনিক সংখ্যা যদি হয় ক'ত বহিব oy অক্ষত থাকিব oy অক্ষত থাকিলে ইয়াৰ পৰা ইয়ালৈকে যাব লাগিল গতিকে পজিটিভ দিশত গৈছে 90 ডিগ্ৰী গৈছে গতিকে +90 ডিগ্ৰী গতিকে আৰ্গুমেন্ট z = +90 ডিগ্ৰী হৈছে z = -x + 0y যদি হয় -x + 0y যদি হয় তেনেহলে কি হ'ব এইটো জায়গাত বহিব ox ডেছ ৰেখাডালত থাকিব সেই বিন্দুটো হৈছে এই ৰেখাডালত থাকিলে কি হ'ব এই ৰেখাডালত থাকিলে ইয়াৰ পৰা ইয়ালৈকে পজিটিভ দিশত ঘূৰাব লাগিল পজিটিভ দিশত ঘূৰালে কি হ'ব +90 +90 +180 ডিগ্ৰী হৈছে +180 মানে পাই এই ক্ষেত্ৰত মই আৰু এবাৰ কৈ আছো এটো ওলটাকৈ ঘূৰাব পৰা গ'লহেতেন
যদি ওলোটাকৈ ঘূৰালো হয় কি হল হয় এইটো যদি ওলোটাকৈয়ে ঘূৰালো হয় তেতিয়া এইটো কি হল হয় এনেকুৱা হল হয় তেতিয়া এইটো নিগেটিভ হল হয় কাৰণ তো ক্লকৱাইজ ঘূৰাই আছো নিগেটিভ হল হয় নিগেটিভ কিমান ডিগ্ৰী ঘূৰালো হেতেন 90 প্লাস 90 নিগেটিভ কিমান ডিগ্ৰী ঘূৰালো হেতেন মাইনাস 180 ডিগ্ৰী অৰ্থাৎ থিটা ইজ ইকুৱেল টু মাইনাস 180 ডিগ্ৰী হ'ব পাৰে নে আমাৰ যুক্তিমতে কি আছিল থিটাৰ মানটো কিমান হ'ব পাৰে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব মাইনাস 180 ডিগ্ৰীতকৈ মাইনাস 180 ডিগ্ৰী হ'ব নোৱাৰে মাইনাস 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু প্লাস 180 ডিগ্ৰীৰ সমানো হ'ব পাৰে বা সৰুও হ'ব পাৰে ক্লিয়াৰ এই কথাটো বুজি পাইছে নে এই চাৰিটা পইণ্ট বুজি পাইছা তোমালোকে এইটো পইণ্ট বুজি পোৱাৰ পিছত আমি এতিয়া আকৌ এই চাৰিটা পইণ্ট আছে এই চাৰিটা পইণ্ট হলে তোমালোকৰ কোণাংক একদম ক্লিয়াৰ হৈ যাব এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা অক্ষৰ দুডালত যদি কোনো বিন্দু নাই তেনেহলে ইয়াৰ কোণাংক উলিওৱা এটা সিস্টেম আছে এই সিস্টেমটো কেনেকুৱা প্ৰথমতে তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকে tan alpha উলিয়াই লবা কি উলিয়াই লবা tan alpha উলিয়াই লবা tan alpha ৰ মানটো তোমালোকৰ কি হ'ব মডুলাস অফ y ডিভাইডেড বাই মডুলাস অফ x বুঝে tan alpha টো প্ৰথমতে উলিয়াই লবা মডুলাস অফ y ডিভাইডেড বাই মডুলাস অফ x এই মডুলাস মানে কি তোমালোকে বুজি পোৱা নাই চাগে নিশ্চয় পোৱা চাগে যে ইয়াতে যদি ধৰা হল মডুলাস অফ -5 আছে তেনেহলে তোমালোকৰ এনসাৰটো হ'ব 5 মডুলাস অফ 2 আছে তেনেহলে এনসাৰটো 2 এ থাকিব অৰ্থাৎ ঋণাত্মক সংখ্যা ধনাত্মক হৈ যায় কিন্তু ধনাত্মক সংখ্যা ধনাত্মকে থাকে বুঝে মডুলাসৰ অৰ্থটো বুজি পাইছে না যদি ধনাত্মক সংখ্যা কি হয় ধনাত্মকে থাকে মডুলাসৰ মানটো উলিয়ালে আৰু ঋণাত্মক সংখ্যাৰ মডুলাস কি হয় ধনাত্মক হয় বুঝে কথাটো বুজি পাইছে না এখিনি এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব কলো যে tan alpha ৰ মানটো উলিয়াই লব লাগিব তাৰ পৰা আমি alpha ৰ মানটো উলিয়াই লব লাগিব বুঝে alpha এটা ডিগ্ৰী মান কিবা এটা ডিগ্ৰী মান আমি ইয়াতে পাম বুঝে বুজি পাইছা এই alpha টো কি হ'ব এই ছবিকেইটাত চোৱা তোমালোকে alpha টো হ'ব এই অংশটো এই প্ৰথম চকত থাকিলে এইটো অংশ ভালকৈ চাবা প্ৰথম চকত থাকিলে কোনটো অংশ এইটো অংশ alpha দ্বিতীয় চকত থাকিলে এইটো অংশ alpha তৃতীয় চকত থাকিলে এইটো অংশ alpha চতুৰ্থ চকত থাকিলে কোনটো অংশ alpha চতুৰ্থ চকত থাকিলে তোমাৰ এইটো অংশ alpha পাবা মই আঁকি দিছো চতুৰ্থ চকত থাকিলে তোমাৰ এইটো অংশ alpha এতিয়া উলিয়াব লাগে আমি কোণাংক এতিয়া কোণাংক কেনেকৈ উলিয়াব লাগে তোমালোকক মই শিকাই দিছিলো কোণাংক কেনেকৈ উলিয়াব লাগে OX ৰ পৰা আহে OX ৰেখাকে বেছ হিচাপে ধৰিব লাগিব OX ৰ পৰা এন্টি ক্লকৱাইজ বা ক্লকৱাইজ হিচাপে এই কোণটোৰ মান উলিয়াব বুজিছে এই ক্ষেত্ৰত আমি কোণাংক অৰ্থাৎ এইখিনি অংকই প্ৰথম ক্ষেত্ৰত আমাৰ কোণাংক কোনখিনি অংক চাবা কোণাংক প্ৰথম ক্ষেত্ৰত এইখিনি অংক দ্বিতীয় ক্ষেত্ৰত কোণাংক কোনখিনি অংক এইখিনি অংক তৃতীয় ক্ষেত্ৰত কোণাংক কোনখিনি অংক এনেকৈ ওলোটাকেও আনিব পাৰি সিধাকেও আনিব পাৰি এনেকৈ ওলোটাকৈ আনিব পাৰি সিধাকৈ আনিলে কোণাংকটো 180 ডিগ্ৰীতকৈ বেছি হৈ যাব তোমালোকে চোৱা 90 90 180 প্লাস আৰু সামথিং হ'ব গতিকে বহুত বেছি হৈ যাব গতিকে আমি কেনেকৈ আনিব লাগিব এইটো তৃতীয় চকত থকাটো আনিব লাগিব এনেকৈ বুজিছে এইটো যাব এনেকৈ এইটো যাব এনেকৈ এইটো যাব এনেকৈ আৰু চতুৰ্থ চকত আহিলে কোণাংকটো কি হ'ব বুজিছে এই কোণাংককেইটা বুজি পাইছা নিশ্চয় বুজিছে এবাৰ এইটোৰ মান উলিয়াব লাগে প্ৰথম চকত থাকিলে তোমালোকে দেখিছা কি হ'ব প্ৰথম চকত থাকিলে তোমালোকৰ হ'ব আৰ্গুমেন্ট অফ z ইজ ইকুৱেল টু কি হ'ব x অক্ষৰ পৰা এনেকৈ গৈছে কিমান ডিগ্ৰী গৈছে আলফা ডিগ্ৰী পজিটিভ নে যদি ঘড়ী কাটাৰ বিপৰীত দিশত গৈছে পজিটিভ কিমান ডিগ্ৰী গৈছে আলফা ডিগ্ৰী গতিকে এইটো কিমান হ'ব আৰ্গুমেন্ট অফ কি হ'ব আলফা হ'ব বুজিছে দ্বিতীয় চকত কমান মই ঠিক কৰি লওঁ ৰবা বুজিছে এইটো দ্বিতীয় চকত কি হৈছে ঘটনাটো চোৱা ইয়াৰ মানটো আমি কেনেকৈ লিখিব পাৰো এটোটো 90 ডিগ্ৰী ইয়াৰ মানটো আমি নাজানো এইখিনি অংকটো মান নাজানো আমি যদি এইখিনি অংকৰ মান জানিলো হেতেন তেনেহলে 90 প্লাস এইখিনি লিখি দিলো হেতেন বুজিছে উপায়টো উলিয়াম প্ৰথমতে আমি ইয়াৰ পৰা ইয়ালৈকে লৈ গলো অৰ্থাৎ কিমান ডিগ্ৰী হল আৰ্গুমেন্ট অফ z কি হল আৰ্গুমেন্ট অফ z কিমান হল প্ৰথমতে পাই লৈকে গুছি গলো আমি তাৰ পাছত ইয়াৰ পৰা ইয়ালৈকে ক্লকৱাইজ আকৌ ঘূৰি আহিলো মানে ক্লকৱাইজ ঘূৰি আহা মানে কি মাইনাস কিমান ডিগ্ৰী ঘূৰিলো চোৱাচোন আলফা ডিগ্ৰী পাইছা বুজি ক্লিয়াৰ তৃতীয় চকৰ ক্ষেত্ৰত চাবা এবাৰ প্ৰথমতে আমি ক্লকৱাইজ ইয়ালৈকে আহো ক্লকৱাইজ তালৈকে আহিলে আৰ্গুমেন্ট অফ z কিমান হল
মাইনাছ পাই হয় ক্লকৱাইজ ঘূৰিছে নহয় ক্লকৱাইজ ঘূৰিলে কি হয় মাইনাছ পাই আকৌ ঘূৰি আনি ৰেখাডাল ক'ৰলৈকে আনিব লাগিব ইয়ালৈকে লৈ আহিব লাগিব বুজিছে ইয়ালৈকে কেনেকৈ আনিলো এণ্টি ক্লকৱাইজ আনিলো কিমান ডিগ্ৰী আনিলো ইয়াৰ পৰা ইয়ালৈকে কিমান মান আলফা এণ্টি ক্লকৱাইজ আনিছো মানে কি প্লাছ আলফা পাইছা বুজি এইবাৰ আমি যাম চতুৰ্থ চকত কি আছে আমাৰ এইখিনি অংশ লাগে এইখিনি অংশ লগাৰ কাৰণে কিবা মাইনাছ পাছ কৰিব লাগিব নেকি নালাগে কাৰণ ইয়াত আমি ডাইৰেক্ট ইমান ভেলু পাইছো ইয়াৰ পৰা ইয়ালৈকে আমাৰ কিমান ভেলু আলফা ইয়াৰ পৰা ইয়ালৈকে কিমান ভেলু আলফা ক্লকৱাইজ নে এণ্টি ক্লকৱাইজ ক্লকৱাইজ আছে গতিকে কি হ'ব মাইনাছ হ'ব গতিকে চতুৰ্থ চকত থাকিলে আৰ্গুমেণ্ট অফ জেড কি হ'ব মাইনাছ আলফা বুজিছে বুজি পাবনে প্ৰথম চকত থাকিলে প্ৰথম চকৰ ওলোটাটো চতুৰ্থ চক আৰু দ্বিতীয় চকৰ ওলোটাটো তৃতীয় চক এনেকৈ মনত ৰাখিলে হ'ব যে প্ৰথম চকৰ আৰ্গুমেণ্ট কিমান আলফা গতিকে চতুৰ্থ চকৰ আৰ্গুমেণ্ট কিমান হ'ব মাইনাছ আলফা বুজিছে এইটো হৈছে প্ৰথম চক এইটো হৈছে প্ৰথম চক এইটো হৈছে দ্বিতীয় চক এইটো হৈছে তৃতীয় চক আৰু এইটো হৈছে চতুৰ্থ চক বুজিছে প্ৰথম চকত কি আলফা চতুৰ্থ চকত কি মাইনাছ আলফা দ্বিতীয় চকত কি দ্বিতীয় চকত আছে পাই মাইনাছ আলফা ইয়াৰ আগত যদি মাইনাছ যদি ইনটু কৰি দিওঁ মাইনাছ পাই প্লাছ আলফা হৈ যাব তৃতীয় চকটো বুজিছে এইখিনিয়ে তোমালোকৰ কোণাংক উলিওৱা প্ৰচেছ আজিলৈ ইমানেই ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ